আজি মই পইচাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো চোৱাৰ পাছত পইচাৰ বিষয়ে থকা আপোনালোকৰ ধাৰণা সলনি হৈ যাব। পইচা আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংশ। আমাৰ জীৱনত পইচাৰ গুৰুত্ব অপৰিসীম। পইচা নহ'লে আজিৰ দিনত একো নাই। জীৱনত পইচাই সকলো নহয়, কিন্তু পইচাৰ জৰিয়তে বহুত কিবা কিবি হ'ব পাৰে। মানুহে কয় সকলো সমস্যাৰ মূল কাৰণ হৈছে পইচা, কিন্তু আচলতে পইচা সকলো সমস্যাৰ সমাধান। মানুহে কয় পইচাৰে সুখ কিনিব পৰা নাযায়, কিন্তু প্ৰকৃততে পইচাৰ জৰিয়তে মানুহে সুখৰ অনুভৱ কৰিব পাৰে। পইচা থাকিলে মানুহে বেছি আনন্দত থাকিব পাৰে। আজি মই পইচাৰ বিষয়ে এইটো কাৰণেই কৈছোঁ যাতে আপুনি পইচাৰ বিষয়ে ভালকৈ জানক। পৃথিৱীত পইচা ইনকম কৰাৰ বহুতো পথ আছে, কিন্তু আপুনি জানিব লাগিব যে পইচা কিয় ইনকম কৰিব লাগে। আপুনি যদি ধ্যান দি এটা কথা লক্ষ্য কৰে তেন্তে দেখিব যে পইচা নোহোৱাটোৱেই প্ৰায়বোৰ সমস্যাৰ মূল কাৰণ। কোনোৱে ভালকৈ মনে বিচৰা মতে খাবলৈ পোৱা নাই, তাৰ কাৰণ হৈছে পইচা। পইচাৰ অভাৱত বহুতে উচ্চ শিক্ষা ল'ব নোৱাৰে। পইচা নথকাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত বহু মানুহৰ মৃত্যু হৈছে। পইচাৰ অভাৱত পৰি সমাজত চোৰ ডকাইত আদিৰ সৃষ্টি হয়। পইচাৰ অভাৱত পৰি ধাৰত ডুব গৈ বহু লোকে আত্মহত্যা কৰে। মুঠতে পইচাৰ বাবেই বিভিন্ন সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে পইচাক লৈ মানুহৰ মনত এটা ভুল ধাৰণা আছে, সেয়া হৈছে পইচাই মানুহক ধ্বংস কৰে। কিন্তু প্ৰকৃততে পইচাই মানুহক ধ্বংস নকৰে। মানুহক ধ্বংস কৰে লোভ, অহংকাৰ আৰু ক্ষমতাই। দৈনন্দিন জীৱনত পইচাৰ মূল্য অপৰিসীম, সেয়া এটকাই হওক কিংবা 1 কোটি। পইচাৰ গুৰুত্ব আপুনি তেতিয়া বুজিব যেতিয়া পইচাৰ অভাৱত নিজৰ সন্তানক ভাল স্কুলত এডমিশ্যন দিয়াব নোৱাৰিব। পইচাৰ গুৰুত্ব আপুনি তেতিয়া বুজিব টকা পইচা কম থকাৰ বাবে ৰোগীয়া পিতৃ মাতৃক উন্নত চিকিৎসা কৰিব নোৱাৰিব। যদি তুমি এজন ছাত্ৰ তেন্তে আজিয়েই পইচাৰ ভেলু কি জানি লোৱা। যাৰ ওচৰত বেছি টকা পইচা আছে তেওঁক সমাজত সদায় উচ্চ বা আগস্থান দিয়া হয়। যদি তোমাৰ হাতত পইচা আছে তেন্তে তোমাৰ যি মন যায় তাকে কিনিব পাৰা, য'লৈ মন যায় তালৈকে যাব পাৰা। যদি তোমাৰ হাতত পইচাই নাই তেন্তে তুমি মন পচন্দৰ বস্তু কিনিব নোৱাৰা আৰু মন পচন্দৰ ঠাইলৈ যাবও নোৱাৰা। বৰ্তমান সময়ত প্ৰতিটো খোজতে পইচাৰ প্ৰয়োজন। পইচা নহ'লে আপুনি একো খাবও নোৱাৰে, ক'লৈকো যাবও নোৱাৰে। সেয়েহে আজিয়েই পইচাৰ ভেলু কি বুজক। কিছুমানে কয় পইচা আজি আছে কাইলৈ নাই, কিন্তু প্ৰকৃততে পইচাই সকলো। আপুনি এনেকুৱা কাম কৰক যাতে পইচা আপোনাৰ কাষলৈ সদায় আহে। বিনা কাৰণত কেতিয়াও পইচা খৰচ নকৰিব। পইচা আপুনি সৎ পথেৰে কমাওক, অসৎ পথেৰে নহয়। যিদিনাই আপুনি পইচাৰ ভেলু কি বুজিব সেইদিনাই অবাবত পইচা খৰচ কৰা বন্ধ হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।